हेलो फ्रेंड नमस्कार। আজি জিয়াধল মুখলৈ আহিছিলোঁ। লগৰ কেইজনমান আহিছিলে, সেইকেইজনে এইপিনে গৈ আছে আগত, অলৰেডি ফটোশ্বপ কৰে বোলে, তাকে গৈ আছে। মই পিছে পিছে গৈ আছোঁ। আৰু দেখিছে লোকেশ্যন কেনেকুৱা এটা চোৱা আজি। সেইপিনে ওপৰত পাহাৰ আৰু মানে বলকেইটা দেখিছে নৱানী কহুৱানী আছিলে। কহুৱানী মাজে মাজে গৈ থাকিব লাগিব। মই এতিয়া নদী পাৰত আছোঁ, গতিকে নদীখনৰ মানে লাহেকৈ নামি গৈছোঁ। দেখিছোঁ এয়া শিলগুটি আছে, ধৰা এইকেইজন বন্ধুকেইজনে ফটো মাৰি আছে। তাৰ ভিতৰত আজি ফটোগ্ৰাফাৰ মানুহ আছে আমাৰ বিকাশ দত্ত, এইপিনে এজন বনমালী, এইপিনে ৰঙা চোলা পিন্ধাটো ৰাজা হয়, এইটো হোমেন হাতত। মই আঙুলিটো দেখিছে, আপোনালোকে ইণ্ডিকেট কৰি দিছোঁ। নদীৰ মাজতে আছোঁ, চাওক ভিউটো চাওক। একেবাৰে ফ্ৰণ্টত আছোঁ আমি, ধৰক উত্তৰে একেবাৰে পাহাৰৰ কিনাৰত। চাৰিওপিনে এইপিনে গছ গছনি আছে। ইয়াত হয়তো পানী বহুত হৈছিলে আগতে, বৰষুণ দিলে। এতিয়া হয় আজি পাৰো পানী নাই, ইমান কমি আছে। হাই গাইছ, আজি বহুত দিনৰ মই ইহঁতক লগ পালোঁ। আচলতে আমি একেখন স্কুলতে পঢ়িছিলোঁ আগতে। 2016 চনৰ পৰা ইহঁতক দেখা নাছিলোঁ বহুত দিন। আজি আহিলে আমাৰ ঘৰত, আৰু সৰু সুৰাকৈ পাৰ্টি এটা চলিব, আৰু এই বিকাশৰ ঘৰতে চলিব। ইহঁতৰ ঘৰ আমাৰ ঘৰৰ ওচৰতে, কিন্তু এই ৰাজা আৰু হোমেনৰ ঘৰৰ কিছু দূৰত হ'লেও আমাৰ এলেকাতে আৰু বৰদলনি। আচলতে সেই স্কুলৰ দিনবোৰলৈ আজি বহুত মনত পৰে। ক'ত হেৰি আহিলোঁ সেই বন্ধুবিলাক, আগতে কিমান ধেমালি কৰিছিলোঁ। এই ধেমালি কৰা দিনবোৰ আজি আৰু নাই। সম্পূৰ্ণ এটা বাস্তৱিক জীৱনলৈ আমি গৈ আছোঁ, গতি কৰি আছোঁ। গতিকে এই সকলো বাস্তৱতা নেওচি আজি আমি আটাইকেইজন বন্ধু লগ লাগি জিয়াধল মুখলৈ ওলাই আহিছোঁ। আৰু ইহঁতে ফটোশ্বপ কৰি আছে। মই সৰুকৈ এটা ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু সৰুকৈ আহি দেখিলোঁ ইহঁতৰ মুখত এই সময়খন যদি ধৰি নাৰাখোঁ এটা ভিডিঅ'ৰ জৰিয়তে কেনেকৈ হ'ব। গতিকে মই সৰু সুৰাকৈ এটা ভিডিঅ' বনালোঁ, আৰু মোৰ আচলতে কোনো পৰিকল্পনা নাছিলে আজি ভিডিঅ'টো বনোৱা। আচলতে আমি ইয়াত প্ৰায় এঘণ্টামান সময়হে কটালোঁ, হ'লেও যিকণ টাইম কটালোঁ বহুত ভাল লাগিলে। আৰু এতিয়াতো বন্ধুকেইজনক আকৌ লগ পাম এখন নাই। চ' ফাইনেলি যাওঁ বুলি ওলাইছোঁ। আৰু এই বন্ধুকেইজন গৈ আছে, এতিয়া বোলে গৈ হাঁহৰ মাংসৰে খানা খায়। গতিকে প্ৰস্তুতি চলাবগৈ লাগিব সন্ধিয়া হ'লেও, যিহেতু বন্ধুকেইজন বহুত দিনৰ মূৰত আহিছোঁ। সিহঁতকতো এনেকৈ পঠিয়াব নোৱাৰি, মোটামুটিকৈ কাৰোবাৰ ঘৰত কৰিব লাগিব। তাকে গৈ থাকোঁ বুলি ভাবিছোঁ। আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাবচোন। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।